হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত টাইচুবাৰী গাঁৱত যোৱা কেইদিনমান ধৰি কাৰ্বি আংলঙৰ বনৰ পৰা প্ৰায় 40-50জনীয়া এটা হাতীৰ দলে কবি নদী পাৰ হৈ গাঁও অঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ বাৰী ভাঙাৰ লগতে কুঁহিয়াৰ খেতি, আপোনাৰ তামোল গছ, লাও খেতি আদি কেইবাশ বিঘা বিনষ্ট কৰিছে। বন বিভাগৰ পৰা কোনোবা মানুহ আহিছিল নেকি? হয়, বন বিভাগৰ পৰা মানুহ আহিছে যদিও মানুহক আশ্বস্ত কৰিব পৰা নাই, কাৰণ প্ৰতিদিনে যিহেতু হাতী ওলাই আছে আৰু মানুহৰ খেতি পথাৰ ধ্বংস কৰি আছে, গতিকে হাতী খেদিবৰ কাৰণে বন বিভাগৰ পৰা এনেকুৱা প্ৰজনৰ বিশেষ ব্যৱস্থা লোৱা পৰিলক্ষিত কৰা নাই। গতিকে আমি অনুৰোধ জনাম চৰকাৰ তথা প্ৰশাসন আৰু বন বিভাগ যাতে হাতীখিনি প্ৰতিদিন খেদি যাতে আৰু আগলৈ আৰু গাঁৱৰ মানুহখিনি থাকিব পাৰে, তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'বলৈ তেওঁলোকক